হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু যিহেতু আপোনালোকে জানেই আমি শিৱসাগৰ গৈছিলোঁ ঘূৰিবলৈ, আৰু তাৰ কিছুমান ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ থাকি গ'ল। সেইকাৰণে ভাবিলোঁ আজি ব্লগ এটা লৈ আহোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, সম্পূৰ্ণকৈ চাই থাকিব। ধুনীয়া লাগিছে ন? ব'লা ব'লা, সি আগে আগে ঘূৰিব, আগে আগে ঘূৰিব। এইখিনিতে আৰু এয়াই হৈছে কাৰেংঘৰ। মানে আপোনালোকেতো চাগে দেখি পেলাই গম পাইছে। আৰু বহুত মানুহ শিৱসাগৰত এইবাৰ বহুত বেছি মানুহ, কাৰণ যিহেতু এতিয়া ছিজন হৈ আছে আৰু ছিজনৰ কাৰণে সকলোৱে আহিছে সময় উলিয়াই মানে নিজৰ ফেমিলিৰ লগত ঘূৰিবলৈ। আৰু আপোনালোকৰ লগতো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ পাই মনটো ভাল লাগিছে। চাই থাকিব সম্পূৰ্ণকৈ আৰু চাওক, আগৰ দিনত ডিজাইন কোনো মেচিন নোহোৱাকৈ কিমান ধুনীয়া এটা ডিজাইনত কেনেকুৱা এটা বনাই থৈ গ'ল। সঁচাকৈ ভাল লাগে। আৰু সেই যিদিনাখন আমি ফুৰিব গৈছিলোঁ সেইদিনাখন আছিলে 22 জানুৱাৰী। আৰু 22 জানুৱাৰীৰ দিনাখন আছিলে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা। আৰু সেইকাৰণে অসমৰ বিভিন্ন ঠাইত একেখিনিয়ে উৎসৱ সকলোৱে বনাইছিল। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম। নাই, ইয়াৰ ৰেডি হৈছে মানুহে একেলগে। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম। আৰ্মি আহি গৈছে। তাৰ পাছতে আমি আহিলোঁ চৰাইদেউলৈ। চৰাইদেউত কি আছে তাকে আপোনালোকক অকণমান দেখুৱাম। কাৰণ যিহেতু ভিডিঅ'বিলাক বহুত দীঘল হৈ গ'ল, মানে বহুত ঠাইত যাব লগা হ'ল, সেইকাৰণে একেটা দুটা ভিডিঅ'তে কভাৰ নহয়। ভাবিছোঁ এইটো ভিডিঅ'ত শ্বৰ্টকৈ আপোনালোকক গোটেইখিনি দেখুৱাই পেলাই থৈ দিম। কাৰণ আৰু যদি দীঘল কৰিবলৈ যাওঁ বহুত বেছি হ'ব। আৰু ইয়াতে আহোম ৰজাসকলক মানে কবৰ দিয়া হৈছিল যিহেতু। আৰু তালৈকে আমি এতিয়া চাবলৈ গৈছোঁ। আৰু এই ওখ পাহাৰ নিচিনা দেখিছে, সেয়াই কবৰ দিছিলে, তাতে দিছিলে। সকলোৱে জানেই, অসমৰ মানুহ সকলোৱে। হেৰি কৰিম, পেলাম আজি এটা সুমন, মই পিছত বচাম আৰু দেখিব ধুনীয়া লাগিছে। চা, পৰিৱেশটো বহুত ধুনীয়া লাগিছে ন? কি গছ? উঠিব হাত পিছে। এয়াই কবৰ, ডাঙৰ এয়া কবৰ আৰু ৰাজমামা এইটোপা নহয়, সেই পিনে আৰু এটা আছে নেকি? নে কোনোবা এটা বাগৰিছিল, আমি উঠি গৈছিলো। এতিয়া নিদিয়ে। পুতি থৈছিল নে খৰি দিছিল? ইমান ডাঙৰকে তেতিয়া একেবাৰে এনেকুৱা বাগৰি আছে একদম কেনেকে পুৰা বাগৰিছে ৰাজমামা। গম পাইছা সুমন? ৰাজমামা এবাৰ ইয়াৰ পৰা একদম বাগৰি গৈছে। আছে নেকি? এইফালে ব'লা, ইয়াতে ব'লা, এনেকে গৈ আৰু যাওঁ। সেইফালে এটা কোন হেৰি এটা আছে, কোন লুকাইছিলে বোলে, কোনোবা এটা লুকাইছিল যে, এনেকে হেৰি মাজত আছে। এটা সুৰংগ এটা আছে, তাত বোলে কোনোবা লুকাইছিলে। মা চাইডেদি নাযাবিচোন, মাজদি যা, চাইডেদি নাযাবি। বলচোন চাওঁগৈ, কিবা এটা বনাইছে। খুমন মাতে।
সুমনৰ নাম সুমনহে হ'ল নেকি এইফালে ৱেটো মডেল এই নাম্বাৰ সুমন 2 আহা আহা ভূত হয় ভূত ভূত হয়। কি এয়া প্ৰজাবিলাকক দিছিল সৰুকেইটা প্ৰজা এইটো কিয় খান্দি পেলালে এই খান্দি চাইছিলে কমিটি ডাঙৰ জংঘল আৰু এসোপা শ্মশান শ্মশান খালি সেইখন আৰু এখন শ্মশান এখন শ্মশান শ্মশান ধৰিব এতিয়া ৰজা এবেগে আহক খোজকাঢ়ি দিয়ক কিয় জেঠাই কি গেছ টাইপ হৈ গ'ল মানে কিবা এটা খাই দিয়া হয় ভাল পালে গৈ আছে চোৱা কেনেকে পিছলে হাত দি দি উফ ভাগৰ লাগি গৈছেগৈ এই বাঁহকেইডাল কিয় বেৰি থৈছে ইমান ধুনীয়াকে এইবেলে নদী এখন আছে যায় নেকি সেইখন এৰোপ্লেন তাৰ পাছতে আহিলোঁ এৰোপ্লেনখন চাবলৈ কাৰণ বাহিৰৰ পৰা বহুত কষ্টৰ ফলত আহি পেলাই অসম পালেহি আৰু অসম পাই পেলাইও বহুতখিনি কষ্টৰ ফলতহে নিজৰ জেগা গৈ পালেগৈ ভাবিলোঁ আমিও এপাক চাই আহোঁ কাৰণ ৰাস্তাৰ লগতে যিহেতু সেইকাৰণে ক'তো সোমাবলগীয়া নহয় আমিও এপাক চাই আহিলোঁ এইবাৰ কেমেৰামেন আনিছে কিহৰ কিটো ৰহ এইবিলাক কিবা গেছ পাইপ এইবিলাক কিমান সোপা মানুহ বহে চা কেইটাকে তিনটাকে ললো মানে পোহৰটো ইমান অহা নাই আৰু তথাপিতো এৰোপ্লেনে উঠিছে বুলি আহিছে আৰু আনোতে কিমান খৰচা কিনোতেতো গৈছে বাৰু এইখিনি জেগাতে বনাব চাগে ৰেষ্টুৰেণ্ট ন মাইনা বনা হ'লে আকৌ খাবলৈ আহিব লাগিব আমি ভাবিছিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ যাম কাৰণ আজিৰ দিনটোতে মানে ঘূৰি নহ'লে সকলোখিনি কাৰণ মাজতে গাড়ীখনো যিহেতু পামচাৰ হ'ল তাতো ৰ'ব লগা হ'ল আৰু মানে বস্তুবিলাক চাওঁতে কওঁতে অকণমান দেৰি হৈ যায় সেইকাৰণে জেগাখিনি চাওঁতে আৰু তাৰপিছতে আমি যোৰহাট পালোঁহি তাৰপিছত যোৰহাটত আমি এতিয়া আজি থাকিম আৰু জেঠাই গাটো অলপ বেয়া হৈ গ'ল সেইকাৰণে আহি পাই শুই দিছেহি তাৰপিছত ৰাস্তাত মানে সকলোৱে চাকি বন্তি জ্বলাইছে দেৱালী আকৌ এবাৰ মনাইছে খানা খানা আহি গ'ল ছোটে ছোটে কাৰাইছা সৰু কাহি অঁ ঢেকীয়াখোৱা নামঘৰ সোমাম বুলি আমি যিহেতু দিনটো একো খোৱা নাছিলোঁ আৰু যেতিয়া কেঞ্চেল হ'ল তেতিয়া খাই দিলোঁ আমি পুৰি চব্জি চৰাইদেউতে খাই দিলোঁ বাৰু তাৰপিছত এতিয়া আহি পায়ে চিধাই ভাত অৰ্ডাৰ দিছে ভাত খাম আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ